सब्सक्राइब कर लीजिए मनोज भाई चैनल को और लगे लगे घंटा को भी दबा दीजिए जाते आने वाला मेरा नतून नतून वीडियो सबसे पहले आपको माने पाई जाए यार ঠিক আছে বঢ়িয়া এইজনটো একেবাৰে মানে কি 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 মানে এইবোৰ কি কি মানে কি কি আমি মাত্ৰ এবাৰ কৈছিলো মনোজক যে মনোজ এনেকে লখিমপুৰত এটা প্ৰগ্ৰেম আয়োজন কৰা হৈছে তাত তুমি আহিব লাগিব আৰু মনোজে একেটা অসহজে কৈছিলে যে মই যামেই ধন্যবাদ জনাইছো লখিমপুৰ ইউটিউব ইউনিয়নক তেখেতসকলে ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে আমাৰ ইউনিয়নে তেওঁক কিবা অকণমান নিদিলেও আমাৰ খুবেই বেয়া লাগিব গতিকে আজি আমাৰ মনোজ ভাই চেনেলক লখিমপুৰ ইউটিউব ইউনিয়ন তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ এখন ফুলাম গামোচাৰে আমাৰ লখিমপুৰ প্ৰাইম ষ্টাৰৰ ৰিপুক অনুৰোধ জনালো ধন্যবাদ লখিমপুৰ অৰ্গেনাইজ কৰিছে ক্ৰিয়েটৰ ফেষ্ট 2019 সকলোকে স্বাগতম জনালোঁ যিসকল আহিছে দূৰ দূৰণিৰ পৰা আহিছে তেওঁলোকক সঁচাকৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে এনজয় কৰক জানেই মই কথা বেছি নকওঁ বিশেষ নকওঁ ধন্যবাদ কথা বেছি নকয় কাম বেছি কৰে হাততে প্ৰমাণ কিবা এটা কৰাৰ হেঁপাহ আছিলে মনত যে কিবা এটা কৰিম নিজৰ চতাৰে চ' কৰিলো আজি প্ৰায় 1.5 বছৰমান দিন হ'ল ইউটিউবত কৰি থকা গতিকে সেইটোৱে অনুভৱ কি ভাল লাগিছে আজি আপোনালোক সকলোকে লগ পাইছোঁ সকলো একে সমান মোৰ যে 1 লাখ ছাবস্ক্ৰাইবাৰ আছে তোমাৰ এজন আছে সেইটো নহয় সকলোৱে 0ৰ পৰা আৰম্ভ হৈছে এদিন সকলোৱে গৈ 1 লাখত পাবগৈ লগ পাই গলো আমাৰ মিষ্টাৰ ৰাণী ৰাজা 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 নাই মই আন্ধাৰ পুৰা আন্ধাৰ মই ইমান ক'লা নহয় ন অকণমান ক'লাই বাৰু একদম দবাপিটা বৰষুণ দি আছে একদম চকুটো চাপ পুৰা দবাপিটা বৰষুণ সেইকাৰণে চকুৰ পৰা ঝাপ খাই গৈছে চকুতে পৰিছে বৰষুণবোৰ গতিকে আৰু বাকী এতিয়া কথাটো হ'ল যে কি এইজনক লগ পালো এতিয়া কথাটো হ'ল এইজনক এতিয়া আজিতো যাবলৈ নিদোৱে বাৰু ৰাতিলৈ কিবা সৰু সুৰাকৈ পাৰ্টি এভাগো এৰেঞ্জ কৰিছোঁ এখেতে খাব মই লগতে থাকিম সহায় কৰিম হয় নে কি কোৱা আৰু আমাৰ এখেতে আজি পুৰা ব্যস্ত চাওক এইফালে একদম ধামাকা চলি আছে আৰু এইফালে একদম শান্তি নাই আৰু মানে একদম অৱস্থা নাইকিয়া হৈ গৈছে কি ক'ব মানে দেখিছে ন ইয়াৰ সাজপাৰ বেলেগ প্ৰথম কথা মই অসমীয়া নহয় জানো আৰু গতিকে সেই অসমীয়া হিচাপে আজি অসমীয়া সাজপাৰত আছো হয়তো এতিয়া বহুতে মোক কৈও দিব পাৰে যে তই এনেকুৱা এটা ইউটিউবৰ নিচিনা ভাল অনুষ্ঠানত তই এইবোৰ কি পিন্ধি গৈছ কিন্তু মই অসমীয়া এইবোৰ অসমীয়া নহ'ব পাৰে কিন্তু মই অসমীয়া বাকী আমাৰ মনোজ আহিলে প্ৰথমবাৰলৈ লগ পালো জীৱনত পিন্ধিব লাগিব আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ কিন্তু আমাৰ চিনাকি পুৰণা কথা বতৰা পাতি থাকোঁ ফোনত হয় কিন্তু দেখা সাক্ষাৎ সন্মুখৰ পৰা প্ৰথম আজি সন্মুখৰ পৰা প্ৰথম দেখা পাইছো আজি আৰু কিনো ক'ম আৰু চাই থাকক আৰু এনজয় কৰি থাকক চলি আছে অলপ বহি আছো লগ পালো ভাস্কৰ দাস মনোজ ভাইলে মেছেজ কৰিছিলোঁ ফোন কৰিছিলোঁ আৰু এওঁৱে প্ৰথম কৰিছিলে যে আমি আহিবনে নাই তাত আহিলে ভাল লাগিব বুলি ক'লে গতিকে আহিলোঁ লখিমপুৰ বগী নদী এই চইলত লগ পাইছোঁ ভাল লাগিছে আৰু 10 দিনমান আগত লগ পাইছিলোঁ আকৌ লগ পালোঁ এনেকৈ লগ পাই থাকিলে ভাল লাগে 10 দিনৰ আগত লগ পালো বৰষুণ দিলে নাহব হৈছে কিন্তু কিতাপতা ৰ'দ দি দিছে পুৰা ৰ'দ দিছে নে মই একদম জেকেট পিন্ধি আহিছোঁ আৰু লগত টিকে মাইণ্ডো আছে আৰু মোক যদি চিনি নাপায় কৈ দিছোঁ যে মোৰ নাম ভাস্কৰ পূৰ্বাঞ্চল বুলি এটা ধন্যবাদ থেংক ইউ আৰু এইফালে ভাল লাগিছে তাৰ পৰা কিবা এটা লগ পালো প্ৰথমবাৰৰ বাবে ভিডিঅ'ত যেনেকৈ থাকে মানুহৰ বহুত দেখিবলৈ ভাল গহীন গম্ভীৰ ভাল লাগিছে আজি ইউনিয়নৰ যি মানে বহুত ভাল কৰি আছে মানুহজনে ভাল লগ পাই ভাল লাগিলে ৰাতিপুৱাই আহিছে একদম পুৰা ধেমালি আগত আহিলে লগ পালো ভাল লাগিলে আৰু চাই থাকক আৰু বাবু ভাত খালা দে
তোৰ বাপে চাউল কিনি নেজানি কেলাটো কৈ দিলি কেলাটো কৈ দিলি তাৰপিছতে এতিয়া সিনি কিবা খাবলৈ দিব গৈ আছো আমাৰ এইফালে আছে নামটো কৈ দিয়া চেনেলৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ৰাজীৱ দুৱৰী খুব কষ্ট কৰি এতিয়া চেনেল খুলিছে নাম লোকেশ খোলা এবছৰে হ'ল বৰ বিশেষ গ্ৰ' কৰিব পৰা নাই যদি এতিয়া অকণমান 1% মান সফলতা পাইছোঁ চবৰে মৰমত চেনেলটো চাব পাৰে কিন্তু মই মানে বৰ বিশেষ মানে প্ৰমোশ্যন বুলি ক'লে মই এটাই শব্দ কওঁ LWKEAST মই ছাবস্ক্ৰাইব কৰক বুলি নকওঁ সেইটো বুলি ক'লেই মানুহে গম পাই যায় মানে আচলতে প্ৰমোশ্যন বিচাৰিছে বাদ বাকী মই মনোজ ভাইক খুব ভাল পাওঁ মই আজি মনোজ ভাইৰ লগত ভাল হোৱা বৰ বিশেষ বেছি দিন হোৱা নাই ৰাজাৰ জৰিয়তে মই তেওঁৰ লগত চিনাকি হৈছিলোঁ তেওঁলোকে সঁচাকৈ মিছা কৈছে কিন্তু ইয়াৰ মই মানে ভিডিঅ' বহুত আগৰ পৰাই চাওঁ হয় মিছাকে নকওঁ ৰেগুলাৰ ভিডিঅ' নাচাওঁ কিন্তু মই ইয়াৰ ভিডিঅ' খুব আগৰ পৰাই চাওঁ আৰু যিকেইটা ভিডিঅ' দিয়ে খুব ভাল লাগে আৰু নিজৰ ভাই নিচিনা তই মইকে কওঁ ই যদি বেয়া পাইছে নাজানো বাৰু সেইটো কথা কিন্তু আমি একদম চিধা মানুহ মানে এইবিলাক নাহে মানে কিবা কিবি বাৰু আৰু আগলৈ বলক এইটাতে আছে মাতি আছে লোকেশে লখিমপুৰ আহি বনত ভাত খাই কেনেকুৱা লাগিছে মনোজ বনত খিচিৰি খাই কেনেকুৱা লাগিছে ডাইৰেক্ট খাবলৈ পাইছো খোৱা আহি আছো ৰ'ব কেনে অনুভৱ কেনেকুৱা বঢ়িয়া ন দা পুৰা চোতাই দে আৰু মজা লাগিছে খাই আপুনি শিৱসাগৰ পৰা আহিছে হয় আপোনাৰ ইউটিউব চেনেল এটা আছে হয় শুনিছো নামটো কি নামটো আছে কিবা বৰ ডেকা লাগিছে মানুহ না কাইলৈ এনে দাঁতৰ ফাকত কিবা ৰিপ্লেচ কৰিব কিবা কাঠ চাট লাগিলে ক'ব আমাৰ ইয়াতে আছে ওলাব দেই ইমান ধুনীয়া পায় ফাকটো হাইজা মাংস খেলাই দিওঁ বাৰু কাইলৈ খাবলৈ মন নাছিলে এজন চাওঁ ইয়ে ৰাম সেই চেলাৰী কি হ'ল কোনে পালে তোক চাওঁ মুখখন চাওঁ কোনে পালে তোক এইডোখৰ বেংকে পালে ঠিক আছে ঠিক আছে ঘৰে লখিমপুৰলৈ আহি বনত খাই কেনে পাইছা মজা দেই ইয়াত দৌদৰ পৰা কিনি আমি চবেই ধেমালি কৰি আছো আচলতে আমি প্ৰকৃতিৰ মাজত খাইছো এৰেঞ্জমেণ্ট টাউনত নকৰিলো মানে টাউনত কৰিলে এই পৰিৱেশটো আচলতে এই অভিজ্ঞতাটো নাপায় মানে এয়া আমাৰ দৌদৰা বেংকৰ ফ্ৰেণ্ড হয় গোটেইকেইজন শিৱসাগৰৰ ফাইল হয় গোটেইকেইজন শিৱসাগৰীয় ফাইল ঠিক আছে ঠিক আছে ঠিক আছে ৰখাটো বাদ দি আপোনাৰ সময়টো 3 ঘণ্টা ওলাই 2 ঘণ্টা কিমান মিনিট ওলাই 3 ঘণ্টা আৰু নাই মনোজৰ তাৰপৰা 170 কিলোমিটাৰ হয়নে এইফালে চাওক খিচিৰি খাই আছে আমি মাত্ৰ খাই উঠিলো তাৰপাছতে চাওক সকলোৱে খাই আছে বাকী কিন্তু জাল ঘূৰি গৈ আছে কিবা এটা কৈ দিয়ক খালো বলো আহিলো আৰু এতিয়া শেষে হ'বলৈ হৈছেগৈ আৰু এতিয়া ঘৰমুৱা হ'ম লাহে লাহে আৰু শেষত একেবাৰে আমাৰ বিতুপন দাই কিবা এটা কৰি দিব আৰু নমস্কাৰ মনোজ আহিলে ভাল লাগিলে যোৱাবাৰ আমাৰ ইউটিউব মিটআপ শিৱসাগৰত লগ পাইছিলো আজি বেছি দিন হোৱা নাই আকৌ লগ পাই ভাল লাগিলে 10 দিনৰ মূৰত আকৌ এবাৰ লগ পালো আৰু ইয়াৰ পাছত কেতিয়া লগ পাওঁ সেইটোতো আৰু ক'বলৈ নাই লগ পাই থাকিম এতিয়া এনেকে 10 দিনৰ মূৰে লগ পাই থাকিম আৰু মনোজে এনেকে ভিডিঅ' বনাই মই আজি প্ৰথম দেখিছো নাই এনে টেষ্টিং কৰিছো আৰু ফাৰ্ষ্ট আহি গৈছে মানে মনোজো লাইনত আহি গৈছে আমাৰ ব্লগাৰ লাইনত চব ভাল লাগিছে লগ পাই আৰু বেছিটো আৰু ক'বলগীয়া একো নাই সেয়াই চাই থাকক বাৰু বন্ধুসকল যাবলৈ ওলালো আৰু চাওক খালী হ'বলৈ ধৰিছে আৰু আমি ওলাওঁ এতিয়া ৰেল ধৰিব লাগিব ৰেল নাপাৰে এতিয়া উপায় নাই কাইলৈ ইলেকশ্যন ভোট দিব লাগিব সেইবাবে আজি ঘৰমুৱা হ'বই লাগিব ঘৰ উপস্থিত হ'বই লাগিব বলক যাওঁ বুজাব নোৱাৰা কিছুমান অনুভূতি আৰু নতুনকৈ এষাৰ কথা মিছ কৰিছো লাষ্ট টাইম ওলালো আৰু লাষ্ট টাইম লুটি খাব অলপতে কৰা নাই